নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চুমুমুনু কিটচেন এণ্ড ব্লগলৈ। আৰু এইটো হৈছে মোৰ প্ৰথমটো ব্লগ। আৰু প্ৰথমটো ব্লগ মই আপোনালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ। যদি আপোনালোকে ভাল পায় মোৰ ভিডিঅ'টো চাই, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কমেণ্ট বক্সত কেনেকুৱা পালে জনাব। ব'লকচোন আমি আজি ক'ত যাওঁ আপোনালোকক দেখাওঁ। এয়া আমি পিকনিক খাবলৈ যাবলৈ ওলাইছোঁ, আহি আছোঁ। আমি জাজি পাইছোঁ। এয়া হৈছে মোৰ মা, খুৰী আৰু বা, আৰু আগত দাদা, খুৰা আৰু এজনী মোৰ অকণমানিজনী। আমাৰ সৰু খুৰাহঁতো আহি আছে পাছৰখন গাড়ীত, আৰু পেহীহঁতো আহি আছে দেৰগাঁৱৰ পৰা। এয়া আমি ককিলামুখৰ ৰাস্তাত সোমাইছোঁ, এফালে যায় ঘাটলৈ। এয়া আগে আগে আমাৰ পেহীহঁত গৈ আছে। আহিলে নি? এয়া পেহী আমাৰ, এয়া মাইনী, মৌমা। হেল্ল' ধুনু। এয়া আমি পিকনিক স্পট পালোঁ, আৰু আমি জেগাটো চাই আছোঁ ক'ত খাওঁ। বহুত মানুহ আছে যিহেতু। এয়া পিকনিক খাবৰ কাৰণে যা যোগাৰ কৰিছে। এয়া খুটি পুতিছে দাদাই, চাৰিওফালে কাপোৰ মেৰিয়াই ল'ব। এজনী পেহীৰ ছোৱালী ডাঙৰজনী, এইটো মোৰ খুৰাৰ ল'ৰা সৰুটো, আৰু এজনী। এয়া পেহীয়ে আমাৰ কাৰণে ব্ৰেকফাষ্ট লৈ আনিছিলে। ব্ৰেকফাষ্টত আছিল ডিম আৰু কাবেলি বুটৰ ঘুগুনি, ব্ৰেড আৰু ইডলি। ব্ৰেকফাষ্ট খাই চবেই কামত লাগি গৈছে। এয়া খুৰী আৰু বায়ে আলু কাটাত লাগিছে। এয়া দাদাই পিঁয়াজ কাটিছে। এয়া বজাৰ, এয়া গাৰ্গীয়ে পিঁয়াজ কাটিছে। মা, এজনী মৌ। বহুত বতাহ দি আছিলে। এজনী মই। এয়া খুৰী, দাদা, খুৰা নাচাত লাগি গৈছে। এয়া পেহী আৰু খুৰীয়ে পূৰা নাচিছে। এয়া আমাৰ মৃন্ময়। সৰু খুৰাৰ ল'ৰা ধন হয়।
এয়া সৰু খুৰী, এয়া পাপা। এতিয়া আমাৰ বায়ে হাঁহৰ ড্ৰাই ফ্ৰাই বনাব। কি দিবা এতিয়া? এইফালে ছাগলী মাংস বনি আছে, এয়া নাচি আছে ৰাইজে। ফটো উঠিবলৈ পজ দিছে এওঁলোকে। আৰু মাংস বনি আছে। আমাৰ খানা ৰেডি হৈ গ'ল আৰু আমাৰ আইটেমত আছিলে সৰু আলু ভাজি, বুটৰ চাটনি, নেমু, হাঁহৰ ড্ৰাই ফ্ৰাই, চালাড খালো। এয়া ৰাইজে খাই আছে মাটন কাৰী। কেনেকুৱা পাইছা? ভালকে খোৱা দেই, লাজ নকৰিবা। একদম বাতি দুবাতি হৈছে আমাৰ খাই বৈ আজৰি। এতিয়া আমি আমাৰ পিকনিক স্পটখিনি যোনখিনি ঠাইত খাইছিলোঁ সেইখিনি চাফা কৰি থৈ যাওঁ। সেইকাৰণে চবেই চাফা কৰাত লাগিছে, যিহেতু আমাৰ দায়িত্ব চাফা কৰি থৈ যোৱা। আমি যাবৰ টাইমত অকণমান ফূৰ্তি কৰিলোঁ আৰু এতিয়া আমি যাওঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।